সুপ্ৰভাত আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু আজিৰ দিনটোৰ কেইটামান শীৰ্ষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই অনিন্দিতা পোনপ্ৰথমে চাওঁ আহক আজিৰ দিনটোত কি বাতৰিয়ে শীৰ্ষত স্থান দখল কৰিছে বিত্তমন্ত্ৰীৰ লেখানুদানে সুখবৰ আনিলে ৰাজ্যবাসীলৈ মাজনিশাৰ পৰা ৰাজ্যত 5 টকাকৈ হ্ৰাস পালে প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ দাম দেশৰ ভিতৰত পেট্ৰলৰ দ্বিতীয় সৰ্বনিম্ন মূল্য হ'ল অসমত গীটাৰ শ্লোকেৰে আৰম্ভ কৰি প্ৰয়াত পিতৃৰ গীতৰ পংক্তিৰে ভাষণৰ সামৰণি ছমাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকাৰ লেখানুদান উত্থাপন কৰিলে বিত্তমন্ত্ৰী ডক্টৰ শৰ্মাই 1 ঘণ্টা 15 মিনিটৰ ভাষণত চৰকাৰৰ 5 বছৰীয়া সাফল্যৰ খাটিয়াল দাঙি ধৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে বেঞ্জামিন ফ্ৰেংকলিনৰ উদ্ধৃত দি সদনত বিত্তমন্ত্ৰীৰ মন্তব্য সময় মাথোন এটাই আৰু সেয়া হ'ল বৰ্তমান পুনৰ অসমলৈ আগমন হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চিলাপথাৰ মাজুলীত জনসভা আয়োজন ৰাষ্ট্ৰীয় গড়তকৈ অধিক অসমৰ বিকাশৰ হাৰ 2019-20 বৰ্ষত বাজেটৰ 68% ৰূপায়ণ ষষ্ঠ অনুসূচীৰ এলেকালৈ বিশেষ অনুদান জনজাতি সম্প্ৰদায়লৈ স্বীকৃতি অনুদান চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বহু পদক্ষেপ কোভিডত স্থবিৰ হোৱা অসম আদৰ্শ গ্ৰাম যোজনাৰ ৰূপায়ণৰ ঘোষণা অৰুণোদয়ৰ হিতাধিকাৰীক প্ৰদান কৰা ধনৰ পৰিমাণ ৩,০০০কৈ বৃদ্ধিৰ প্ৰস্তাৱ উত্তৰ প্ৰদেশ দিল্লী আৰু উত্তৰাখণ্ডত মহাৰাষ্ট্ৰৰ 13 স্থানত টিকেটৰ সম্পত্তি 80 কোটি টকাৰ সম্পত্তি কৃষক নেতা ৰাকেশ টিকেটৰ শিক্ষা স্বাস্থ্য খণ্ডত যুগান্তকাৰী পদক্ষেপ 17,84,890 শিক্ষাৰ্থীৰ নাম ভৰ্তি মাচুল ৰেহাই 23,245 ছাত্ৰীলৈ স্কুটি এয়াই আছিল আজিৰ দিনটোৰ শীৰ্ষত স্থান কৰা কিছুমান বাতৰি আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ